ওয়েলকাম টু মাই ক্লাস। বাৰ্মিনে কোন বছৰত প্ৰথম অসম আক্ৰমণ কৰিছিল? বাৰ্মিনে 1817ত অসম আক্ৰমণ কৰিছিল। হৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ বাবে কলীয়া ভোমোৰা ফুকনক কোনে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল? কমলেশ্বৰ সিং। কেতিয়া অসমৰ ৰাজধানী শিৱসাগৰ বা ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰিছিল? 1794। মহাৰুদ্ৰসাগৰ টেংকখন খনন কৰা হৈছিল ৰাজত্বকালত? লক্ষ্মী সিঙৰ ৰাজত্বকালত। ৰাজেশ্বৰ সিঙৰ ৰাজত্বকালত তলৰ কোনটো মন্দিৰ নিৰ্মাণ কৰা হোৱা নাছিল? বিষ্ণু টেম্পল। কোন আহোম ৰজাই বৰ্তমান ৰংঘৰ নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিং। ৰুদ্ৰসিংহৰ মাতৃ কোন আছিল? জয়মতী। কোন আহোম ৰজাই বেজবৰুৱা পথটো সৃষ্টি কৰিছিল? ৰুদ্ৰসিং। তলৰ কোনজন আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? ৰুদ্ৰসিং। আহোম আৰু মোগলৰ মাজত হোৱা চূড়ান্ত যুদ্ধৰ নাম কি? ইটাখুলি, বেটেল অফ ইটাখুলি। কোনজন আহোম ৰজাই উমানন্দ দ্বীপত তান্ত্ৰিক পূজাৰ বাবে মন্দিৰ নিৰ্মাণ কৰিছিল? গদাধৰ সিং। লালুক চোলা বৰফুকনক কোনে গুৱাহাটী মোগলৰ হাতত গতাই দিয়াৰ বাবে 4 লাখ টকাৰ প্ৰস্তাৱ দিছিল? আজামতাৰা। লাচিত বৰফুকনৰ পিতৃ কোন আছিল? মোমাই তামুলী বৰবৰুৱা। মোগলৰ বিৰুদ্ধে আহোম সৈন্যবাহিনীক নেতৃত্ব দিবলৈ লাচিত বৰফুকনক কোনে মুখ্য সেনাপতি হিচাপে বাছি লৈছিল? চক্ৰধ্বজ সিং। ঘিলা ঝাৰিঘাট সন্ধি স্বাক্ষৰিত হৈছিল 1663। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজন প্ৰথম আহোম শাসকে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰে? জয়ধ্বজ সিং। বৰবৰুৱা আৰু বৰফুকন উপাধি দিয়া হৈছিল ডেশ ৰয়েল অফিচাৰ। পাইক ব্যৱস্থাৰ পৰিপক্ক গাঁথনিৰ ডিজাইন কোনে কৰিছিল? মোমাই তামুলী বৰবৰুৱা।